हेलो दोस्तों, आज बना मिक्स भेज रेसिपी माने मिक्स सब्जी। यार मैं दिसो तिता केरेला, भेंडी, पटल, बेंगेना, आलू गोटेखिनि मिक्स कर पे भाजी बनाम। तो एने भाजी बनाई पे खाई चाबचोन। प्रथम मैं तेल एड कर दिलो, तेल एड कर पियाज आदा पियाज নহৰু और केঁচা जलकिया मैं फाली पे दी दिसो। धुनियाके फ्राई कर लब और तेल तो प्रथम गरम होब दी, ठंडा तेल एड कर निदिब। धुनियाके जेतिया फ्राई हो जाब, फ्राई होৱাৰ পিছত তাৰ পিছত ইয়াত আৰু মই বেলেগ ধৰণৰ মছলা একো ইউজ নকৰোঁ। মিক্স চব্জিটো কম মছলাতে খাবলৈ টেষ্টি হয়। তাৰপিছত মই যিখিনি চব্জি কাটিছিলোঁ গোটেইখিনি চব্জি এড কৰি দিলোঁ। এনেকৈ আপোনালোকে এবাৰ মিক্স কৰি পেলাই বনাই পেলাই খাই চাবচোন, খুব এটা সোৱাদ হয় খাবলৈ। হালধি দিলোঁ 1 চামুচ, তাৰপিছত অকণমান জলকীয়া পাউডাৰ দি দিছোঁ, তাৰপিছত অকণমান মই নিমখ দি দিছোঁ। যিমানটো হিচাপত লাগে সিমানটো হিচাপত আপোনালোকে দি দিব। দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ মিক্স কৰিব আৰু মিক্স কৰাৰ পিছত 2-3 মিনিটৰ কাৰণে ঢাকন লগাই দিব। প্ৰথম ঢাকন লগাব, যেতিয়া বস্তুটো ফ্ৰাই হৈ যাব, আধা আধা ফ্ৰাই হৈ যাব, তাৰপিছত ঢাকনটো খুলি থৈ দিব লাগে। বহুত টাইম লাহে লাহে হালকা জুই দি পেলাই ভাজি থাকিব লাগে। তেতিয়া কি হয়, ধুনীয়াকৈ ফ্ৰাই হয় ভাজিটো। মই এতিয়া ঢাকন খুলি দিলোঁ। খোলাৰ পিছত ইয়াক এতিয়া ধুনীয়াকৈ মই মেলি থ'ম আৰু লাহে লাহে ই ফ্ৰাই হৈ থাকিব। আৰু এনেধৰণে যেতিয়া মিক্স চব্জি বনাব নহয়, তাক সদায় মেলি দিব লাগে। কেৰাহীত তেনেকৈ মেলি দিলে সি ধুনীয়াকৈ ফ্ৰাই হৈ থাকিব। আৰু ৰেচিপি মোৰ ৰেডি হৈ গ'ল। মই এটা গামলাত ভাজিখিনি উলিয়াই দিলোঁ। ওলোৱাৰ পিছত মই ৰুটিৰ লগত খাম দেই, চাব। ৰাতিপুৱা নাস্তাৰ লগত মই ৰুটিৰ লগত খাই দিছোঁ ভাজি, কাৰণ ৰাতিপুৱাই মই চব্জি, ভাজি, ভাত, দালি চব উলিয়াই দিয়া হয়। আৰু খাবলৈ খুব এটা টেষ্টি হৈছিলে, কৈছোঁ নহয় আপোনালোকক। ৰুটি আৰু ভাজিৰ লগত খাইছোঁ ৰুটি মই ৰাতিপুৱা। আৰু ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্টত জনাব নাপাহৰিব। সৰু এটা ৰেচিপি আপোনালোকৰ মাজলৈ বনাই দিলোঁ। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।